নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, মই আজি আপোনালোকক এটা দেখাই আছোঁ খাতাৰনাক এটা SMS। এইটো চাওক, আপোনালোকক জুম কৰি দেখাই দিছোঁ। এইটো চাওক, আপোনালোকে যদি এই SMSটো যদি চায়, অকণমান সময়ৰ কাৰণে আপোনালোকে নিজৰ মাথা খজুৱাবই যে এইটো কি লিখিছে। ঠিক আছে বন্ধুসকল, যে SMSটো উল্টা হৈ আছে কেনেকৈ, যে আপুনি পঢ়িব কেনেকৈ। ঠিক আছে, কথাটো হ'ল সেইটো, যদি আপোনালোকে এই SMSটো পঢ়িবৰ কাৰণে বা কাৰোবাক এনেধৰণৰ SMS পঠাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে একটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। আৰু মই সেই এপ্লিকেশ্যনৰ লিংকটো আপোনালোকৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দি দিম। মই প্ৰথমত আপোনালোকক দেখাই দিছোঁ আপোনালোকে কি কয় এই SMSটো কেনেকৈ পঠাব পাৰে। প্ৰথমত মই এই এপ্লিকেশ্যনটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ লগে লগে ঠিক এনেধৰণে আপোনালোকৰ ওচৰত শ্ব' কৰিব। এতিয়া আপোনালোকে কি কৰিব লাগিব যে ইয়াত আপুনি SMS এটা টাইপ কৰিব, হাই হাউ আৰ ইউ ব্ৰ, এনেই মই দি দিলোঁ। ঠিক আছে, দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, এইটো চাওক, ফ্লিপ কৰি দিলোঁ। কৰাৰ পিছতে আপোনালোকে দেখিবই পাৰি আছে তলত চেণ্ড। ঠিক আছে, এইটো চাওক, ভালকৈ জুম কৰি দেখাই দিছোঁ, চৰি। এইটো চাওক, চেণ্ডত ক্লিক কৰিব। কৰাৰ পিছত এইটো চাওক, ইয়াত হোৱাটছআপ বুলি আহি গ'ল। অহাৰ পিছত আপোনালোকে যাক এইটো আপোনালোকে চেণ্ড কৰিব লাগে, ধৰক এওঁকে মই চেণ্ড কৰোঁ। কৰাৰ পিছত চাওক, এইটো চেণ্ড হৈ গ'ল। ঠিক আছে, এতিয়া হৈ গ'ল আমাৰ প্ৰশ্ন যে আমি এই SMSটো পঠালোঁ, আমি কেনেকৈ পঢ়িম। ঠিক আছে, আপুনি এইটো ধৰি পেলাই প্ৰেছ কৰি ধৰি ৰাখিব। কৰাৰ পিছত ইয়াত চাওক, এটা থ্ৰী ডটত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত চাওক, কপি বুলি এটা ওলাই আহিছে পপআপ। আপুনি ইয়াত কপি কৰিব। এতিয়া হৈ গ'ল। ঠিক আছে, যোৱাৰ পিছত আপুনি কি কৰিব লাগিব, আকৌ বেক গ'লোঁ। এইটো বেক গৈ পেলাই যোনটো আমি এপ্লিকেশ্যনটো অ'পেন কৰিছিলোঁ, ইয়াত আপুনি কি কৰিব লাগিব, এইটো ক্লিয়াৰ কৰি দিব। ক্লিয়াৰ কৰাৰ পিছত আপুনি ইয়াত প্ৰেছ কৰি পেলাই পেষ্ট কৰি দিব। এইটো চাওক, কৰাৰ পিছত আপুনি ফ্লিপ কৰাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে হাই হাউ আৰ ইউ ব্ৰ। ঠিক আছে, ঠিক এনেধৰণে আপোনালোকে যে কোনোবাই যদি উল্টা SMS পঠাই দিয়ে ফ্লিপ কৰি পেলাই বা কিবা, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্তমতে আপোনালোকে জানিব পাৰিব যে এইটো এনেকৈ পঢ়িব পাৰিব বা কাৰোবাক কেনেধৰণৰ SMS পঠাব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। কাৰণ আপোনালোকৰ ওচৰত মই ডেইলি এনেধৰণৰ টেকনিকেল ধৰক আপোনালোকে এপ ৰিভিউ আপোনালোকৰ ওচৰত সদায় লৈ আহোঁ। বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। বাই বাই, টেক কেয়াৰ।